নমস্কাৰ আজি আমাৰ ভিডিঅ'টো মই এনেকৈ ষ্টাৰ্ট কৰিছোঁ আজি আমাৰ পাৰ মাংস যিটো মোৰ বহুত বেছি ফেভৰেট হয় ভণ্টিও খাই ভাল পায় বাৰু মাহঁতেও খায় মোৰ বহুত বেছি ফেভৰেট হয় এয়া দেখিছেনে মায়ে কাটি আছে মায়ে পাৰ মাংস হওক মুৰ্গী মাংস হওক চব কথাত এক্সপাৰ্ট হয় আগতে দেউতাই কৰিছিলে কিন্তু আজিকালি দেউতাই নকৰে মায়ে কৰে চব কিন্তু আমি একো নিশিকিলোঁ একো নোৱাৰোঁ কৰিবলৈ মায়ে কেতিয়াও কৰিবলৈ নিদিলে চাগে হয়তো সেইকাৰণে নোৱাৰোঁ তথাপি মানে কি নোৱাৰোঁ আৰু আমি মায়ে কৰে গতিকে আজি এনেকৈয়ে কৰিলোঁ আৰু আপোনালোকে চাওক ভিডিঅ'টো আৰু মই ইয়াত ইম'জিবোৰ লগাই দিছোঁ এইকাৰণে পাৰ মাংসৰ বহুত বেছি তেজ থাকে চাৰিওফালে তেজ হৈ আছে হয়তো কিছুমানে চাবলৈ বেয়া পাব পাৰে সেইকাৰণে মই ইম'জিবোৰ দি দিছোঁ হয়তো একো নাই সেইটো কাৰণেই দিছোঁ গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে ধন্যবাদ আজি আমাৰ আকৌ পিঠা বনাব এয়া নাৰিকলখিনি মানে উলিয়াই লৈ এয়া বাকলিবোৰ গুচাই ল'লোঁ এতিয়া সৰু সৰু টুকুৰাকৈ কাটি মিক্সিত গুড়া কৰিম তাৰপিছত ভাজিম মানে চুকি থকা নাই আৰু অলপ সোনকালে সহজতে হয় খালি বাকলিখিনি গুচাওঁতে অকণমান টাইম লাগে আৰু সেইটোৱে চাই থাকিব ইমানটোকৈ কাটি ল'লে হৈ যাব বেছি সৰু কৰিব নালাগে বেছি ডাঙৰ কৰিব নালাগে ইমানটো ধৰিব পাৰিছে নহয় মায়ে ক'লে যে আৰু অকণ সৰু গতিকে আৰু অকণ সৰু কৰিছোঁ তো মাৰ ষ্টাইল চ' মই কৰি পোৱা নাই মায়ে কাটি দিয়ে মই জাষ্ট মিক্সিত কৰোঁ আৰু কাৰণে আৰু অকণ সৰু কৰিছোঁ এতিয়া মই আপোনাক দেখুৱাম বাৰু এয়া এটা নাৰিকল হৈ গ'ল এইখিনি মই ধুই লৈছোঁ ভালকৈ এতিয়া মই এইখিনি মিক্সিত দিম অলপকৈ আপোনালোকে দি ল'ব হৈ যাব হা এইয়া ৰেডি হৈ গ'ল এইখিনি এতিয়া নাৰিকল দি ভাজিলে হৈ গ'ল আৰু ৰেডি পিঠাত দিবলৈ আৰু মাহঁতে পিঠাখিনি খুন্দি আনিলে পিঠা বনাব পাৰে মাই ফেভৰেট পাৰ মাংস মাৰ কাটা হৈ গ'ল ৰেডি এতিয়া বনাই খাব লাগে এয়া বৰা চাউল ভিজাই থৈছে টুকি থৈছে মায়ে এনেকৈ চাদৰত এতিয়া খুন্দিব আৰু অলপ পিছত 3টামানত এতিয়া বাজিছে এটা নমস্কাৰ মই জুলি আপোনাক সকলোকে মোৰ চেনেল Mylifedouble বহুত বেছি স্বাগতম জনাইছোঁ আমি ভাত পানী খাই আজৰি এইটো পেং আছে আমি খালোঁ এতিয়া মাহঁতে মাৰো ভণ্টিয়ে পিঠাগুড়ি খুন্দিবলৈ গৈছে সেইখিনি খুন্দাৰ পিছত আহিলে মই পিঠা বনাম আৰু দুটা গৈছে খাই এতিয়া আমি দুটা ন বেটা হাই কৈ দিয়া হাই তোমাৰ মোমাটো দিয়া তেতিয়া নুঠিলে দিয়া নে ফটো নে ভিডিঅ' ভিডিঅ' আমি এতিয়া বিহু খাবলৈ যাওঁ এতিয়া
আৰু কিমান টাইম লাগিব ৰিংকি জানো এতিয়া কিমান টাইম তুমি খা অকমান খোৱা কি টেষ্টি ন এয়া মই খাবলৈ লৈছোঁ টিভি চাইছে আৰু ইয়াৰ পৰা ল'ৰাকো খুৱাইছোঁ বহুত বেছি টেষ্টি বনাইছে মায়ে লাষ্টত কি অকণ দি দিছে মানে ভাত ভজা আৰু আমাৰ মতে চব দিছে যিমান ভেজ আছিলে চব দিছে যিখিনি আছিলে বিন গাজৰ পিঁয়াজেৰে ভাজিছে আৰু জলকীয়া দিছে অলপ আৰু লাষ্টত ঘি দিছে বহুত বেছি টেষ্টি হৈছে অঁ আৰু চৰি ডিম আছে ডিম দিছে ঠিক আছে বাৰু চাই থাকিব इंश्योरेंस क्लेम के टाइम पे आपकी हेल्प के लिए सिर्फ 30 मिनट में तैयार मैं हूँ मिस्टर पॉलिसी बाजार आप भी policybazaar.com में 1 करोड़ का हेल्थ इंश्योरेंस करिए सिर्फ 400 रुपए महीने से हेलो एवरीवन मैं টিভি চাইছোঁ মই পাহৰি গৈছোঁ মই যে এটা ব্লগ ষ্টাৰ্ট কৰিছিলোঁ কেক কৰিব পাহৰিছোঁ এতিয়া মনত পৰিলে যে মই কেক কৰা নাই গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সদায় কওঁ প্লিজ ছাবস্ক্ৰাইব কৰিব অকণমান আগুৱাই যোৱাত সহায় কৰক নেক্সট আৰু বহুত জলদি আনিবলৈ চেষ্টা কৰিম একচুৱেলি আমাৰ ঘৰত অলপ কাম চলি আছে যদি পাৰোঁ দেখুৱাম কাম মানে মিস্ত্ৰী কাম নেক্সট ব্লগত যদি পাৰোঁ মই দেখুৱাম গতিকে আজিলৈকে ধন্যবাদ